নমস্কাৰ বন্ধু বান্ধৱীসকল এয়া কি কৰিছোঁ দেখিছেনে আজি মই মাছ ধৰিব গৈছিলোঁ আজিও গ'লোঁ কালিও গ'লোঁ বাৰু কালি ভিডিঅ' কৰা নহ'ল আজি অকণমান ভিডিঅ' কৰি আনিছোঁ এয়া সৰু সৰু দৰিকণা মাছ বটিয়া মাছ পাই আহিছোঁ গৈছিলোঁ ৰাণী আমাৰ পানীচন্দা এখন পথাৰ আছে ডাঙৰ তাতে মানে বৰষুণ দিলে এনেদৰে মাছ পায় আৰু যায় বহুতে মই জাকৈ এখন কিনিছোঁ সৰুকে তাৰপিছত মই বোলো গৈ চাওঁনো মাছ পাওঁ নে নেপাওঁ তাকে গ'লোঁ অলপমান পালোঁ আৰু লাষ্টত আপোনালোকে দেখা পাব কিমান পাই আহিলোঁ মই হ'লোঁ গাঁৱৰ জীয়ৰী গতিকে ক'ত কেনেকৈ মাছ কাছ বিচাৰি পাওঁ তাকে বিচাৰি ফুৰোঁ বোকাই পানীয়ে ৰ'দে বৰষুণে নহয় জানো এয়া ওচৰৰ ভণ্টিজনী আৰু বাইদেউ এগৰাকীৰ লগত গ'লোঁ মাছ ধৰিবলৈ বুলি আজি যিমান গুৱাহাটীত থাকিলেও য'তে নাথাকোঁ কিয় ঘৰত থাকিলেও এনেদৰে পানীয়ে মাটিয়ে বালিয়ে ঘূৰি ফুৰোঁ এনেদৰে মুকলি আকাশৰ তলত ঘূৰি ফুৰা আমেজে সুকীয়া আৰু এইটো পৰিৱেশনো ক'ত পাম নহয় জানো মাছ ধৰি সামৰিলোঁ আৰু গুচি আহিলোঁ দুপৰীয়া সময়ত গৈছোঁ ভৰ চোকা ৰ'দ মাছ মাৰি আহিলোঁ কিমান মাছ পালোঁ চাবা দে ৰ'দত অৱস্থা বেয়া মিনি জাকৈ দেই এখন তাৰপিছত মাছ দেখুৱাম আহা মাছ দেখুৱা মাছ 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 এইয়া আৰু নাই হপায় একো পালেও নেপালেও কিন্তু ইয়াত কেঁকুৰা পাবই পাব সেইটো নিংকৈ বুলি কওঁ আমি কিবা কোৱা তুমি কাৱে পকা এয়া হৈছে কালি ধৰি অনা এইখিনিও সেই একেই মাছ সৰু সৰু ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ।